চৰাইবাহী আৰ্মি কেম্পৰ মাজেৰে যাত্ৰা আৰম্ভ কৰিলো। আকাশৰ নীলাখিনি আৰু পথাৰৰ সেউজীয়াখিনিৰে মন শান্ত কৰি আমি আগুৱাইছো ৰৰৈয়া অভিমুখে। ৰৰৈয়া মানে চিনি পাইছেই চাগে, নোপোৱাসকলক কৈছো, ৰৰৈয়া যোৰহাটৰ উত্তৰ পশ্চিম দিশত অৱস্থিত, য'ত যোৰহাটৰ বিমানবন্দৰ আৰু বায়ু সেনাৰ আস্থান আছে। এয়াৰফ'ৰ্চ গেটৰ সন্মুখেৰে ডিফেন্স পাৰ্চনৰ ফিল্ডটা লৈ নিজৰ যাৱতীয় কামকেইটা কৰিলোগৈ। যাৱতীয় কামকেইটা সমাপ্ত কৰি ৰাস্তা ৰঙা-নীলা ফুলবোৰকে চাই ঘৰমুৱা হলো। গধূলি বেবী পাউডাৰ এলেপামানকে সানি এফালে যাওঁ বুলি ওলালো। ক'ত যাওঁ কৈ আছো ব'লক। প্ৰথমে গৈ ওলালোগে যোৰহাটৰ মেক্সিমাম ফাষ্টফুড লভাৰৰ গধূলি টাইমৰ মেইন ডেষ্টিনেশ্যন ফুড কৰ্ণাৰ। 70 টকাকে 3টা ফ্ৰাইড ৰাইচ খাই পেটৰ চুক এটা ভৰাই আমি গৈ পালোগে ABS মল। চেলিব্ৰিটি নিচিনা হাত জোকাৰি আইনক্সত এণ্ট্ৰি মাৰিলো। ইয়ালৈ কিয় আহিছো গম পাইছেনে? আজি ছবি ঘৰলৈ আহিছে জুবিন দাই বহু দিনৰ পৰা কষ্ট কৰি নিৰ্মাণ কৰি থকা চিনেমা চিকাৰ। এনেকৈ ইখনৰ পিছত সিখন ভাল ভাল চিনেমা আহক আৰু অসমীয়া চিনেমাৰ ভাল দিনবোৰ দ্ৰুতগতিত দৌৰক। চিকাৰীৰ গ্ৰেণ্ড এণ্ট্ৰি দেখি উকি এটা নেমাৰি নোৱাৰিলো দেই। কেকেদাৰ কমেডি, জুবিন দাৰ ট্ৰেজেডি, উফ কি আল্টিমেট। 42 ডিগ্ৰী গৰমত জুবিন দাই আকৌ কৈছে ৰ'দ আজি কিনি পাওঁ। রোদ আজকে নিশাও খিৰিকী মেলি 280 টকাত এগিলাচ কোকোকোলা খাই ৰাতিটো মোৰ টোপনি নাই। একচন ধুনীয়া হৈছে, বলিউড হলিউডৰ ফিল্ডটা নিশ্চয় পাব। যদি সময় সুবিধা মিলে সকলোৱে চাব এবাৰ। আমাৰ অংকুৰৰ পৰাই ৰিভিউ এটা লৈ লওঁ ৰ'ব। খুব ধুনীয়া অসমীয়া চিনেমা হিচাপত মানে বহুত টপ লেভেলত জুবিন দাই আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো আগবঢ়াই দিছে। খুব ধুনীয়া লাগিলে, আপোনালোকো আহিব চিকাৰ চাবলৈ। আৰু আমি বৰ্তমান চিকাৰ চাই আহি আছো, ভাল লাগিলে। অংকুৰৰ পজিটিভ প্ৰতিক্ৰিয়াৰে আজি মিনি ব্লগৰ টোপোলাটো ইয়াতে সামৰিলো। আকৌ লগ পাম দেই, আজিলে বাই বাই।